বন্ধুসকল আজি আমি শিকিম এইবিলাক ফ্ৰেজ খুব ইউজফুল ফ্ৰেজ হয় গতিকে ভিডিঅ'টো শেষলৈকে চাব সো দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বলা ইয়াৰে প্ৰথমটো হৈছে কোৱাইট এ লট আই ৰিড বুকছ কোৱাইট এ লট মই যথেষ্ট কিতাপ পঢ়োঁ মই প্ৰায় কিতাপ পঢ়োঁ আই নো কোৱাইট এ লট এবাউট কম্পিউটাৰ মই কম্পিউটাৰৰ বিষয়ে যথেষ্ট জানো দ্য মুভি হেজ কোৱাইট এ লট অফ একশ্যন চিনছ চিনেমাখনত যথেষ্ট একশ্যন চিনছ আছে I go there quite a lot. মই প্ৰায় তালৈ যাওঁ মই তালৈ প্ৰায় যাওঁ তাৰ পাছত নেক্সটটো হৈছে all day long গোটেই দিন I have been waiting for your call all day long গোটেই দিনটো মই আপোনাৰ কলৰ অপেক্ষা কৰি আছোঁ He plays video games all day long তেওঁ গোটেই দিনটো ভিডিঅ' গেম খেলি থাকে It rained all day long that is why we couldn't attend the party গোটেই দিনটো বৰষুণ দিছিল সেইকাৰণে আমি পাৰ্টি এটেণ্ড কৰিব নোৱাৰিলোঁ গোটেই দিনটো বৰষুণ হোৱাৰ কাৰণে আমি পাৰ্টি এটেণ্ড কৰিব নোৱাৰিলোঁ তাৰপিছত আহিল for want of the plant died for want of water পানীৰ অভাৱত পানী নিদিয়াৰ কাৰণে প্লান্টটো গছপুলিটো মৰি থাকিল he could not study further for want of money টকাৰ অভাৱত টকা নোহোৱাৰ কাৰণে তেওঁ আৰু বেছি পঢ়িব নোৱাৰিলে sorry I could not attend the party sorry I could not come to the party for want of time ক্ষমা কৰিব মই সময় নোহোৱাৰ কাৰণে বাবে পাৰ্টিলৈ আহিব নোৱাৰিলোঁ আজিকালি lack শব্দটো বেছি ইউজ কৰা হয় অভাৱৰ ক্ষেত্ৰত so you can use lack of instead of for want of তাৰ পাছত আহিল and so on ইত্যাদি বা আদি I enjoy বা I like sports such as football cricket volleyball and so on মই ক্ৰিকেট ফুটবল ভলিবল আদি খেল ভাল পাওঁ বা মোক ভাল লাগে এনেকৈ বা এই সেন্টেন্সটো আমি এনে ধৰণৰ ক'ব পাৰো I like sports মই স্পৰ্টছ ভাল পাওঁ যেনে such as football cricket volleyball and so on football cricket volleyball ইত্যাদি next sentence টো হৈছে they sell fruits vegetables rice and so on হিহঁত ফলমূল শাক-পাচলি চাউল আদি বিক্ৰী কৰে next sentence টো হৈছে we visited temple parks museums and so on during our trip আমি ভ্ৰমণৰ সময়ত টেম্পল পাৰ্কস মিউজিয়ামস ইত্যাদি চালু ফুৰিলো বা ভ্ৰমণ কৰিলো তাৰ পাছত আমাৰ লাষ্টটো হৈছে come to an end the movie came to an end with a wonderful song এটা সুন্দৰ গীতৰ সৈতে সিনেমাখন সমাপ্ত হ'ল summer has come to an end গ্ৰীষ্মকাল শেষ হৈ গ'ল the meeting finally came to an end সভাখন অৱশেষত সমাপ্ত হ'ল scientists say the world may come to an end by 2050 বৈজ্ঞানিকসকলে কয় যে 2050 চনলৈকে এই বিশ্ব পৃথিৱী শেষ হৈ যাব পাৰে বা according to scientists the world may come to an end in 2050